মুম্বাই চহৰলৈ দুদিনীয়া ট্ৰেইনৰ যাত্ৰা অকলে কৰিব লাগিব। বৰ বেয়াকৈ ব'ৰ হ'ম চাগে। তাকেই চিন্তা কৰি আহি ষ্টেচন পালোঁ। ৱেইটিং ৰুমত প্ৰায় আধা ঘণ্টামান সময় অপেক্ষা কৰাৰ পিছত ট্ৰেইনখন আহি পাইছে। ট্ৰেইনত উঠিবলৈ ভাবিলোঁ কোনোবা মোৰ বয়সৰ ওচৰত বহিলে ভাল আছিল। কথা বতৰাৰে হয়তো যাত্ৰা অকণমান ভাল লগা হ'ব পাৰে, কিন্তু কপালেই বেয়া নেকি, ওচৰত গোটেইকেইজন বয়সীয়াল মানুহ, মানে এটা পৰিয়াল। হেল্ল', হেল্ল', দেউতাৰ বয়সৰ এজনে মাত লগালে বাৰু। অকলে নেকি? ক'লৈ যাবা? মুম্বাইলৈ। একেই যাত্ৰাচোন আমাৰ লগত। অঁ, কিবা কাম আছেনে? নতুনকৈ চাকৰি এটা পাইছোঁ তাত। অঁ, বৰ ভাল কথা। 15 মিনিটমান সময় তেওঁলোকৰ লগত কথা পাতি অৱশ্যে ভাল লাগিল। এনে লাগিল যেন ইমানো বৰ নহ'ম চাগে। খুৰা, আপোনালোক ফুৰিবলৈ গৈ আছে চাগে? অঁ, তেনেকুৱাই। আচলতে মোৰ ছোৱালীজনী তাত থাকে। এইবাৰ তাই বহুত জোৰ কৰিলে বোলে এবাৰ তাই থকা ঠাইখিনি চাই আহিব লাগে। তেতিয়াই বগা নীলা কুৰ্তি পিন্ধা, মুখত জিলিকি থকা হাঁহি এটা লৈ ছোৱালী এজনী আহি পালে। এয়া তাইৰ কথা কৈ আছিলোঁ নহয়, এইজনীয়ে মোৰ ছোৱালী। হেল্ল'। তাই মোৰ ওচৰতে বহি লৈ মোলৈ হাতখন আগবঢ়াই দি ক'লে, হাই, মই অপৰাজিতা। মোৰ ওঠত অট'মেটিকেলি হাঁহি এটি ফুটি উঠিল। তাইক দেখি নহয়, তাইৰ নামটো শুনি। স্কুলত পঢ়োঁতে মোৰ লগত পঢ়া এজনী ছোৱালী আছিল, তাইৰো নাম অপৰাজিতা। ক্লাছ 8লৈকে আমি একেলগে পঢ়িছিলোঁ আৰু মোৰ তাইক ভাল লাগিছিল। তাইও মোৰ প্ৰতি আকৰ্ষিত আছিল। কিন্তু ক্লাছ 8ৰ পিছত তাই কোনোবা বেলেগ চহৰৰ স্কুললৈ গুচি গ'ল আৰু তেতিয়াৰ পৰা তাইক আৰু কেতিয়াও লগ নাপালোঁ। কিছু দূৰৰ যাত্ৰাৰ পিছতে গোটেই পৰিয়ালটো শুই পৰিল। অপৰাজিতাই মোক ক'লে, এই বয়সীয়াল মানুহবোৰৰ লগত দূৰৰ যাত্ৰা কৰিবলৈ বৰ দিগদাৰ। কিয়? দেখিছানে, শুলেই। এতিয়া অকলে বৰিং যাত্ৰা কৰিব লাগিব। মই আছোঁচোন। তাকেই, উশাহ এটা বাকী আছে। তাইৰ কথাবোৰ বৰ ভাল লগা আৰু মনটোও চাগে খোলা। বেছি সময় নালাগিল, তাই মোৰ লগত একেবাৰে বন্ধুত্ব যেন হৈ পৰিল। তাই মোক সুধিলে, বাই দ্য ৱে, তুমি ক'ত চাকৰি পাইছা? বম্বে মেডিকেল চেণ্টাৰত। ৱাও, কি হ'ল, হাঁহিলাচোন? কাৰণ ময়ো তাতেই চাকৰি কৰোঁ। কি? মানে আমি দুয়ো একেখন মেডিকেলৰে ডক্তৰ? পিছে মই ছিনিয়ৰ। অঁ, হয় মেম। দুয়ো কিছু সময় মোবাইলত ভিডিঅ' চাই থাকি মই ক'লোঁ, টোপনি লগা নাইনে? লাগিছে, তাকেই ভাবিছোঁ অকণমান শুওঁ নেকি। মোৰো বহুত টোপনি লাগিছে। তেন্তে শু দিয়া। ঠিক আছে। মোৰ সন্মুখৰ ছিটটোত তাই শুই থাকিল। ময়ো শুবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু তাইলৈ চাই থাকি টোপনিহে অহা নাই। দেখিবলৈ বৰ ধুনীয়া তাই, চায়ে থাকিব মন গৈছে। খিৰিকীৰে আহি থকা বতাহজাকে তাইক বৰকৈ আমনি কৰিছে। তাইৰ চুলিকোছা উৰি আহি তাইৰ মুখত পৰিছে। আঁতৰাই দিওঁ বুলি ভাবি আকৌ থমকি ৰ'লোঁ। যদি তাই সাৰ পাই উঠি দেখি মোক বেয়া পায়। বহু সময় ভাবি মই তাইৰ চুলিকোছা ধৰিছিলোঁহে আঁতৰাই দিওঁ বুলি। তাই সাৰ পাই উঠিলেই নহয়। ইছ, অ' হেল্ল', কি কৰিছিলা? তোমাৰ চুলিকোছা তোমাৰ মুখলৈ নামি অহা দেখি আঁতৰাই দিব খুজিছিলা? ৱাও, ছ' চুইট। মই ভবাৰ দৰে নহ'লচোন। তাই মোক ভুল নুবুজিলেচোন। আকৌ মন জয় কৰিলে তাই। এবাৰ খিৰিকীৰে বাহিৰলৈ চাই তাইলৈ উভতি চালোঁ। তাই নিজেই তাইৰ চুলিকোছা আঁতৰাই দি বান্ধিব ধৰিলে। লগে লগে মোৰ চকুত পৰিল তাইৰ সোঁ কান্ধলৈ। এইটো টেটু। কিন্তু কিবা অদ্ভুত ন? এইটোৰ এটা কাহিনী আছে। কি কাহিনী? মই স্কুলত পঢ়ি থাকোঁতে এজন ল'ৰাক মোৰ বৰ ভাল লাগিছিল। সি এদিন কলমেৰে এই নামটো মোৰ কান্ধত লিখি দিছিল। এতিয়া সি মোৰ লগত নাই, কিন্তু সি লিখি দিয়া এই আখৰকেইটা মই বহুদিনলৈ নিজেই কলমেৰে লিখি ৰাখিছিলোঁ আৰু পিছলৈ পাৰ্মানেণ্ট টেটু বনাই দিলোঁ। হাঁহিও উঠিছে, ভালো লাগিছে। তাইৰ কান্ধত লিখি থোৱা প্ৰিয় শব্দটো ময়েই লিখিছিলোঁ সৰুতে। কৈছিলোঁৱেই নহয়, স্কুলতেই এজনী ছোৱালীক মোৰ ভাল লাগিছিল। তাই মোৰ প্ৰিয় আছিল বাবে তাইৰ কান্ধত এই প্ৰিয় শব্দটো লিখি দিছিলোঁ। তাই ঘপককৈ মাত লগালে, কি হ'ল, কি ভাবি আছা? ভাবি আছোঁ, তুমিও যে সেই সৰুৰে সেই ল'ৰাজনক মনত ৰাখিছা। তাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। কি নাম? প্ৰণয়। কিন্তু তুমিতো তাক প্ৰাণ বুলিহে মাতিছিলা। অঁ, কিন্তু তুমি কেনেকৈ জানা? অপু।
এই নামটো? তুমি প্ৰাণ? য়েছ মেম। উফ, ইমান দিনৰ পিছত ফাইনেলি। মইতো তোমাক কেতিয়াও লগ নাপাম বুলি ভাবিছিলোঁ, কিন্তু মোৰ বিশ্বাস আছিল এদিন আমি লগ হ'ম বুলি। হেভি বিশ্বাস। চ' কি? মোক কি বুলি মনত ৰাখিছা? কি বুলিনো ৰাখিম? তুমি মোৰ প্ৰাণ আৰু তুমি মোৰ প্ৰিয়। মোৰ কান্ধত এতিয়াও তোমাৰ পৰিচয়। ভবাই নাছিলোঁ জীৱনত হেৰাই যোৱা প্ৰথম প্ৰেমক আকৌ এবাৰ কাষত পাম বুলি। প্ৰেম? তুমি মোৰ প্ৰথমৰ পৰা শেষলৈ প্ৰেম, স্কুলীয়া প্ৰেম।